নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ যাওঁ আহকচোন। গৃহ প্ৰৱেশৰ কাৰ্যসূচী এটা আছে। গৃহ প্ৰৱেশত দেখুৱামগৈ কেনেকৈ। এয়া আগদিনাখনে বস্তু যোগাৰ কৰি ৰখা হৈছে। পানীৰ পৰা ধৰি চাউলৰ পৰা ধৰি সম্পূৰ্ণ যি য'ত লাগে মানে নিয়মৰ কাৰণে গোটেই বস্তুখিনি আগদিনাখনেই প্ৰস্তুত কৰি ৰাখি চাকি ধূপ জ্বলাই আগ কৰি ৰখা হয় গৃহ প্ৰৱেশৰ কাৰণে। গৃহ প্ৰৱেশৰ বস্তু আহিলে এয়া চাওক বস্তুখিনি, এয়া ভোজনী, সম্পূৰ্ণ ভোজনী। এইফালে যিখিনি প্ৰয়োজন হোৱা বস্তুখিনি লাগে মানে এইখিনি আগ কৰি ৰাখি এইফালে চাকি জ্বলাই এইদৰে আগদিনাখনেই এইদৰে ৰখা হয়। ইয়াত পাতৰ পৰা ধৰি সকলোখিনি আহিলে বস্তুখিনি। আপোনালোকৰ ফালে নিয়ম নীতিখিনি কেনেকুৱা, ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবচোন। আমাৰ এইফালে এইদৰে আগদিনাখনেই সকলো বস্তু যোগাৰ কৰি চাকি ধূপ জ্বলাই মানে আগ কৰি ৰখা হয়। পানীও তুলি ৰখা হয় কলহত ভৰাই। এয়া চাওক, এয়া পিছদিনাখন এয়া বস্তু মোৰ অহা পলম হ'ল অলপ। এইফালে শাক পাচলি কটা আৰম্ভ কৰিয়ে দিছে। ভিডিঅ'টো মানে ইমান বনাবলৈ মই টাইম নাপালোঁ, গতিকে অকণমান বনাই ল'লোঁ আৰু আপোনালোকক দেখাবৰ বাবে। এয়া চাওক, শাক পাচলি কাটিবলৈ আৰম্ভ কৰিয়ে দিলে। এয়া কাটি হৈ গৈছে অলৰেডি। এইফালে প্ৰায়খিনি হৈছেগৈ আৰু। এয়া চাওক, এয়া চাহ দিছে খৰি, এয়া নবৌ, এয়া অমিতা কাটিবলৈ লৈছে। এইগৰাকী খৰি আনি বৰ্তাহঁত দাদাহঁতে মানে শাক পাচলি কটা আৰম্ভ কৰি দিছে। এইফালে হৈ গৈছে অলৰেডি প্ৰায়। এইফালে চাহ দিবলৈ আৰম্ভ কৰিছে। এয়া চাহৰ চৌকা, এয়া গুৰ কাটিছে। এইফালে এয়া চাহ হৈছে আৰু। এইফালে ভকত আহিছে, এয়া নামধাৰী, এয়া দেউৰী। এইফালে আসন পাতি থৈছে, মানে এইদৰে নাম হ'ব আৰু চাউল হ'ব। নাম আৰু চাউল গৃহ প্ৰৱেশৰ কাৰণে। এইফালে এইখিনি সম্পূৰ্ণ হৈছে। এইফালে দাইল, এইবিলাক দাইল তিয়াই ৰাখিছে, বুট দাইল হয়। এইবিলাক মাহ, কল, কুঁহিয়া, নাৰিকল, এইখিনি সম্পূৰ্ণ বস্তু এইফালে। ঠাই বিশেষে নিয়ম নীতিবিলাক বেলেগ বেলেগ। আপোনালোকৰ কোন জেগাত কেনেকুৱা নিয়ম নীতি আছে জনাবচোন কমেণ্ট কৰি। এয়া সন্ধিয়া অকণমান বনালোঁ। এয়া পেহীহঁত আহিছিলে, আইতাহঁত, এয়া ভণ্টি, এয়া এইফালে দিবলৈ আৰম্ভ কৰিছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, কোন জেগা কেনেকুৱা নিয়ম কমেণ্ট কৰি আপোনালোকে জনাবলৈ নাপাহৰিব। ধন্যবাদ।